আৰু যিখিনি শ্বৰ্টেজ টেক্সট বুক হৈ আছে এইবিলাক অতি সোনকালে আমাৰ টেক্সট বুকবিলাক আমাক বিতৰণ কৰিব লাগে। হাই স্কুলত আমাৰ অল ছাবজেক্টে আমি এতিয়ালৈকে পোৱা নাই বুলি আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইবিলাক ছাবজেক্টবিলাক পোৱা নাই বুলি আমাক জনাইছে। সেই মৰ্মে আমি আজি অসম চৰকাৰত আমাৰ টোটেল আমাৰ যিখিনি হাই স্কুল আছে হাই স্কুলৰ টেক্সট বুকবিলাক দিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। এই ছাবজেক্টবিলাক লৈ কিনি আমাৰ টিচাৰসকলে সমস্যাত আছে। পুৰণা যিখিনি পাছ আউট হ'ল তেখেতসকলৰ ছাবজেক্ট কেইটামান বুটলি তেখেতসকলে ক্লাছ কৰিবলগীয়া হৈছে। প্ৰথমতে চিলাপথাৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চিলাপথাৰ আঞ্চলিক বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ। আমাৰ ধেমাজি ব্লগত প্ৰথমতে আমাৰ মাধ্যমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয় যি বিদ্যালয়সমূহ এতিয়াও আমাৰ কিছুমান পৰিমাণ আমাৰ টেক্সট বুকত সমস্যা শ্বৰ্টেজ টেক্সট বুক সমস্যা আছে। এই সমস্যাক আমি আমাৰ অসম চৰকাৰ আৰু আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগক আমি এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ। আমাৰ যিখিনি শ্বৰ্টেজ টেক্সট বুক হৈ আছে এইবিলাক অতি সোনকালে আমাৰ টেক্সট বুকবিলাক আমাক বিতৰণ কৰিব লাগে। আমাৰ স্কুলসমূহক দিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীৰ এই সমস্যাবিলাক অসম চৰকাৰ বা অসম চৰকাৰৰ শিক্ষা বিভাগে সমাধান কৰি দিব লাগে বুলি আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। কোনবোৰ শ্ৰেণী আচলতে পাঠনৰ হাই স্কুলত আমাৰ অল ছাবজেক্টে আমি এতিয়ালৈকে পোৱা নাই বুলি আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইবিলাক ছাবজেক্টবিলাক পোৱা নাই বুলি আমাক জনাইছে। সেই মৰ্মে আমি আজি অসম চৰকাৰত আমাৰ টোটেল আমাৰ যিখিনি হাই স্কুল আছে হাই স্কুলৰ টেক্সট বুকবিলাক দিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। আৰু মাধ্যমিক বিদ্যালয়ত যেনেকুৱা ক্লাছ 6 ক্লাছ 7ত ইয়াত মেথছৰ সমস্যা আছে, তাৰপিছত ইংলিছতো সমস্যা আছে। এইবিলাক ছাবজেক্টবিলাকো দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। পাঠদান কৰিব পাৰিছেনে নহ'লে এইবোৰ ছাবজেক্ট? এই ছাবজেক্টবিলাক লৈ কিনি আমাৰ টিচাৰসকলে সমস্যাত আছে। পুৰণা যিখিনি পাছ আউট হ'ল তেখেতসকলৰ ছাবজেক্ট কেইটামান বুটলি তেখেতসকলে ক্লাছ কৰিবলগীয়া হৈছে।